শ্যামকানু মহন্তৰ বাসগৃহত ইমান দেৰি বুলডোজাৰ চলিব লাগিছিলে কিয় বুলডোজাৰ চলা নাই তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু শ্যামকানু বাসগৃহত কেতিয়া বুলডোজাৰ চলিব অন্তত বুলডোজাৰখন চলাই অসমৰ মানুহৰ যেটো খুব সেই খুবটো অন্তত অকমান হলেও প্ৰশমিত হ'ব আৰু সেই কাৰণে শ্যামকানু মহন্তৰ ঘৰত বুলডোজাৰ চলাব লাগে আৰু যেহেতু শ্যামকানু মহন্তৰ আয়ৰ উৎস একো নাছিলে কেৱল মাত্ৰ ফেষ্টিভেল পাতি গুৱাহাটী মাজমজিয়াত ইমান ডাঙৰ এটা প্লট তেওঁ কেনেকৈ কিনিব পাৰিলে তাক লৈ এখন তদন্ত হ'ব লাগে আৰু ইমান ডাঙৰ এটা অট্টালিকা কৰ পইচাৰে বনালে তাক লৈ এটা তদন্ত হ'ব লাগে আৰু এই অট্টালিকাটোৰ ওপৰত বুলডোজাৰ চলিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো এটা আমাৰ দাবী নহয় অসমৰ জনগণৰ দাবী অসমৰ যুৱ প্ৰজন্মৰ দাবী আৰু ঠিক সেইদৰে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট তোৰ পৰা আদি কৰি যিখিনি বস্তু আছে যিখিনি খা সম্পত্তি আছে সকলো সিজ কৰি চৰকাৰে নিজৰ হাতলৈ আনিব লাগে কাৰণ সিদ্ধাৰ্থ শৰ্মা এজন দৰমহাদি জুবিন গাৰ্গে ৰখা মানুহে সি ইমান টকা ক'ত পালে আৰু মই এটা নাম উল্লেখ নকৰো মই জুবিন গাৰ্গৰ এগৰাকী কো-সিংগাৰৰ লগত আমি কথা পাতিছিলো তাই মোক কৈছে তাই জুবিন গাৰ্গৰ লগত বহুত দিন মোৰ ভণ্টিৰ দৰে তাই বহুত বছৰ প্ৰগ্ৰাম কৰিছিলে তাই কৈছে তেওঁলোকক গোটেই ৰাতি গান গোৱাৰ পিছত মাত্ৰ 5000 টকা দিয়ে কিন্তু এই বিষয়ে জুবিন গাৰ্গ অৱগত নাছিল